Assalamu alaikum, namaskar আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ আজি নেক্সট ভিডিঅ'টোত আজি মই ভিডিঅ'টো অকমান বেলেগ এটা কিবা দেখুৱাব লৈছো মানে কথাটো হৈছে মই মানে আগতে বিয়াৰ আগতে মই পাৰ্লাৰ ট্ৰেইনিং লৈ থৈছিলো হে মানে আজি মই আনক চুলি নাকাটো মই নিজৰে চুলি কাটিম যেহেতু মই আজিলৈকে এটা কথা মই আপোনালোকক এটো কথাও শেয়াৰ কৰি যে আজিলৈকে একবাৰহে মই মাত্ৰ পাৰ্লাৰত চুলি কাটিছো আৰু থ্ৰেডিং টু কৰাই নাই পাৰ্লাৰত আপোনালোকক জনাইছো হে মানে ঘৰতে মই কৰিলো থ্ৰেডিং আৰু চুলি চাই থাকক মোৰ ভিডিঅ'টো আগলৈ হেখলৈ চাব আপোনালোকে স্কিপ কৰি নাচাব হে মোৰ আশা থাকিল হেখলৈ চাব ঠিক আছে ষ্টাৰ্ট কৰিছো এতিয়া কাটিবলে মোৰ নিজৰে অলপ অসুবিধা হ'ব যেটো নিজে পাৰিম কিন্তু অলপ কাটৰা হ'বও পাৰে মই ঘৰত গ'লে লম এইটো দেখিছে এইফালে মই যিমানখিনি লৈছিলো প্ৰথম চোৱা এই যিমানখিনিয়ে এইফালেও কাটিব লাগিব এতিয়া মই সমানে সাইডটো মিলি গৈছে দেখিছে পাতল হৈ গৈছে এটো সমান কৰিলো যেহেতু আমি আগ কাটি থাকিব লাগে চুলিৰ আগ কাটি থাকিলে বাঢ়ে আৰু নাফাটে সোনকালে দীঘল হয় আগডখৰ কাটি লৈছো
তেনেকৈ এইটো সাইডৰো আগ কাটি লওঁ এইডোখৰ উলিয়াই থ'ব বিচাৰিলে আৰু অকণমান চুটি কৰিব বিচাৰিছোঁ মই এয়া হৈ গৈছে মোৰ সিম্পল কাট মই ঘৰত এনেদৰে কাটি লওঁ পাৰ্লাৰত নাযাওঁৱে প্ৰায় নাযাওঁ মানে এবাৰ মানে গৈছোঁ আপোনালোকক কৈছোঁ আপোনালোকে জানি হয়তো আচৰিত পাইছে কথাষাৰ কাৰণ আজিকালি যুগত পাৰ্লাৰত যোৱা কোনো নাই মইহে ফাৰ্ষ্ট শুনিছে নেকি আপোনালোকে ক'ব নোৱাৰোঁ হে মানে ক'বলৈ মই এনেদৰে চুলি কাটো ঘৰতে কাটি লওঁ পাৰ্লাৰত নাযাওঁৱেই ঘৰত যেতিয়া পাৰোঁ মই ট্ৰেইনিঙো লৈ থোৱাই আছে একেবাৰে নোৱাৰা নহয় যিমানখিনি পাৰোঁ মই ঘৰতে কৰিবলৈ চেষ্টা কৰোঁ পাৰ্লাৰত গৈনো কিয় টকাখিনি খৰচ কৰোঁ মই সেইটোহে ভাবোঁ আৰু পাৰোঁ যেতিয়া ঘৰতে কৰি লওঁ সেই আপোনালোককো আজি দেখুৱাই দিলোঁ মই কেনেদৰে চুলি কাটো পাছৰ ভিডিঅ'ত বাৰু মই ভালদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিছুমান মই শিকি থোৱা ট্ৰেইনিং লোৱা কিছুমান যদি সময় সুবিধা মিলে মই সেইবোৰো দেখুৱাবলৈ চেষ্টা কৰিম যেনেকৈ স্পা হেয়াৰ ষ্ট্ৰেইট আৰু পাৰ্মানেণ্ট যোনটো আৰু বহুতো কিছু আছে ফেচিয়েল বহুত ধৰণৰ ফেচিয়েল আছে সেইবোৰ মই আপোনালোকক পাৰিলে আগৰ দেখাবলৈ চেষ্টা কৰিম আগৰ ভিডিঅ'ত আজি মই এইখিনিকে দেখুৱালোঁ ফাৰ্ষ্ট মই আগতো দেখুৱাইছোঁ কিন্তু আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰে মই স্ক্ৰাব কৰা বা এইবোৰ কিছুমান এটা দুটা ভিডিঅ' মই আগতেও দিছোঁ কিন্তু তাত এজন মানে মোক কমেণ্ট দিছে মানে অলপ বেয়াকৈ কমেণ্ট এটা দিছে এটা কথা মই আপোনালোকক কমেণ্ট দিয়াৰ আগত ভাবি চাব আপোনালোকক কিছুমান আছে তেনেকুৱা ধৰণৰ মানুহ কমেণ্টটো দিয়াৰ আগত এবাৰ ভাবি চাব যে এজনী ছোৱালী বা যোনেই হওক ছোৱালী বা ল'ৰা যোনেই হওক এনেই একো দেখুৱাই নিদিয়ে ভিডিঅ'ত হয়তো ট্ৰেইনিং লোৱা থাকিব বা সেই বিষয়ে জানিব লাগিব তেতিয়াহে দিব পাৰিব ভিডিঅ' কৰিব পাৰিব ন সেইটো বিষয়ে দিব পাৰিব ডিটেইলছত ক'ব পাৰিব কোনোৱে নজনা নেমেলাকেতো এনেই ভিডিঅ' কৰি নিদিয়ে সেই ক'ব বিচাৰিছোঁ বহুত ভাবি চিন্তি কমেণ্ট কৰিব আপোনালোকে বেয়া লাগে এনেকুৱা জিটি কমেণ্টবোৰ পাই থাকিলে এনেকুৱা কমেণ্ট নকৰিব আৰু তেনেকুৱা কমেণ্ট পোৱাৰ লগে লগে মই ৰিমুভ কৰিয়ে দিওঁ কোন হয় বুলি মই নাচাওঁৱেই এনেকুৱা নেগেটিভ কমেণ্ট কাম নাই আৰু সেই মই কৈ থৈছোঁ কোনোৱে নেগেটিভ কমেণ্ট নকৰিব ভাল নালাগে সেয়ে আজি ক'বলৈ আছিল মোৰ ভিডিঅ'ত এই ভিডিঅ'টোত আৰু এইখিনিকে দেখাব লগা আছিল আৰু মানে যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা কমেণ্ট কৰিব ভাল কমেণ্ট কৰিব শুনিও ভাল লাগে চাইও ভাল লাগে আৰু আগলৈ এনেদৰে ভিডিঅ'সমূহ চাই থাকিব আশা থাকিল যদি কোনোবা নতুন আছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আহিব লগা নটিফিকেশ্যনসমূহ পাই থাকিব ঠিক আছে আজিলৈ থৈছোঁ ভিডিঅ'টো সামৰিছোঁ বাই বাই